এনেকৈ গৈ এনেকৈ এনেকৈ হ'ল পাৰি যাব ক'লে নাই ক'লে নাই যাব পাৰি নাই ইয়াত পাব নাই ইয়াত অঁ ইয়াত বহিবি দেই না ইয়াত হেৰি কৰি লওঁ কাছাবিলা অঁ আৰু আহিছেতো গম পোৱা নাই নাকটো ঢাকিব লাগে অঁ অঁ নিবিষাই দেই একো চিন্তা কৰিব ইয়াত গৈ পেলাই যাব লাগিব তাত বহিব লাগিব এইফালে যাব লাগিব তাত বহ গৈছে ইয়াত নামটো লিখাই লওঁ অঁ অঁ এজন এই মোৰ লগত আহিছে এই আপোনাৰ হয়তো আপুনি ইয়াই নি মোৰ ষ্টুডেণ্ট এজন আছে গ'লকিপাৰ খালি ওখকৈ ক্ষীণকৈ কিবা নামটো পাহৰিছোঁ ঘৰকৈ ইয়াতে খুব কোচিঙত গৈছিলে বল খেলিবলৈ এই মাকে বোলে ইয়াতে কৰে বুলি ক'লে আকৌ তাকে বোলে কোন দেউতাকক চিনি পাওঁ বাৰু নামবোৰ চব পাহৰিছোঁ মই এই ল'ৰাৰ নাম কিবা খ্ৰীষ্টান নাম যে সেইটো কাৰণে ধৰিব পৰা নাই অঁ এণ্ডিক অঁ হয়নে অঁ অঁ আপুনি কোন হয় আপুনি অঁ 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 হৈ থাক মই আছোঁ কেনেকুৱা লাগিছে বেজীটো লৈ ভয় কৰিছে নি ঠিকে আছে ভাল লাগিছে ন বিষালে নি বেজীটো লৈ বিষালে নি নাই বিষা ন অঁ ঠিক আছে দে অঁ বন্ধুসকল আজি মই আহিলোঁ চেঁচা হস্পিটেললৈ আৰু মই লৈ আহিছোঁ অমিতক আৰু এইফালে মোৰ ভাইটি আছে এইফালে অভিজিত সোণোৱালক আৰু অমিত নায়কক লৈ আহিছোঁ ভেকচিন দিয়াবলৈ তাৰপিছত এইফালে আমাৰ আছে লাকি দাস মোৰ ষ্টুডেণ্ট আহিলোঁ ভেকচিন সিহঁতক ভেকচিন ল'লে সিহঁতে কোভিচিল্ড ল'লে মই লোৱা নাই মই আছোঁ কেনেকুৱা অনুভৱটো কেনেকুৱা বেজি লৈ কেনেকুৱা অনুভৱ ঠিকে আছে ন ঠিকে আছে এইফালে আমাৰ এই বেজি ল'লে হা অঁ কেনেকুৱা লাগিছে বেজিলে ভাল লাগিছে হে ভাল লাগিছে বিষাইছে নি নাই বিষাইছে নাই একো নহয় ন এই আপুনি ল'লে হে বিষালে নি কেনেকুৱা হৈ গ'ল হে অঁ আজি 11 তাৰিখ 6 মাহ চেঁচা হস্পিটেলত হেণ্ডিকেপ কোভিচিল্ড দিছে ভেকচিন দিছে আজি তাকে মোৰ এই অমিত নায়কক আৰু অভিজিত সোণোৱালক লৈ আহিলোঁ সিহঁতি ল'লে কোভিচিল্ড ল'লে এইফালে ল'লে এইফালেও ল'লে
আৰু এইফালে আহি আছে আৰু লৈ আছে বহুতে। আমি ইয়াত অলপ বেজীটো লোৱাৰ পিছত আধা ঘণ্টা বোলে ৰ'বলৈ লাগে বুলি কয়, বা বহিব লাগে, তাৰপিছত যাব লাগে বোলে। আধা ঘণ্টা বহোৱাৰ কাৰণটো হ'ল মূৰ বিষ বা গাটো কিবা কিবি বাই চান্স লাগিব পাৰে বা নেলাগিব পাৰে, সেইবুলিয়ে আৰু এইটো হেৰি কৰাইছে, মানে আধা ঘণ্টা বহাইছে। তাকে আমি এতিয়া আধা ঘণ্টা ইয়াত বহিব লাগিব। সেইকাৰণে বেমাৰী হৈ যায়, সেইকাৰণে বেজি লৈছে। তাকে তেজ ওলাইছে বুলি কৈছে, ভয় কৰিছে ন, হয় নাই? এই একো হোৱা নাই, হয় নাই? তাকে মজা, ঠিক আছে। এয়া ইন্দ্ৰদাই কৰোণা টেষ্ট কৰাইছে। এতিয়া কিহে আহে ৰিজাল্ট, তাৰ ওপৰতহে ডিপেণ্ড কৰে। কি হয় নাজানো দেই, ৰিজাল্টটো টেষ্ট কৰাই দুটা চিন ওলাব ন, আৰু নেগেটিভ ওলালে এটা। একেটা ভিডিঅ'তে মই হেৰি কৰি দিছোঁ। কবিছিল ল'ম এতিয়া, টেষ্ট কৰালোঁ নিগেটিভ ওলালে। মই আকৌ পজিটিভ ওলাব বুলিহে ভাবিছিলোঁ। কোভিচিল্ড ভেকচিন হয় দেই, আপুনি 3 মাহৰ পিছত ছেকেণ্ড ড'জটো ল'ব। গা বিষ বা জ্বৰ হ'ব পাৰে, কৰিব নালাগে। ইয়াতে লিখাব আৰু আধা ঘণ্টা বহিব। হৈ গ'ল বন্ধুসকল, চেঁচা টি ষ্টেট হস্পিটেলত আহি কোভিচিল্ডটো ল'লোঁ। প্ৰথমতে ভয় লাগিছিলে, অলপ চৰ্দি এটা লাগি আছিলে যে, সেইটো কাৰণে ভয় লাগিছিলে, পজিটিভ ওলাবলৈ ভয় লাগিছিলে, সেইটো কাৰণে কৰা নাছিলোঁ। কিন্তু এতিয়া টেষ্ট কৰাত নিগেটিভ ওলালে আৰু বেজীটো পালোঁ, এতিয়া মনটো ভাল লাগিছে অলপ। আধা ঘণ্টা অলপ বহিবলৈ কৈছে, আধা ঘণ্টা বহি লওঁ, তাৰপিছত ঘৰলৈ যাম। বাই বাই। দেই আমুক দেখিলে চিনি পাবি না, এই জামুক চিনি পাবি না? অঁ, পিনা ভৰি ধুকৈ যা, চফাকৈ থাকিবি। এই পুৰামুলি দেখিলে হ'ল। অঁ, আকৌ এইফালে দেই, সঁচাকৈ দিবি দেই।